নমস্কাৰ জনাইছোঁ সকলোকে। কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৰে ভাল, আমাৰো ভাল। আহকচোন আজি এটা বিশেষ ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব। এয়া দেখিছেনে, আজি মই বনাইছিলোঁ আলু পৰঠা। সৰু ল'ৰা ছোৱালীক দিব পৰা একেবাৰে কম বস্তুৰে বনাব পৰা এখন আলু পৰঠা আপোনালোকক দেখাইছোঁ। কেনেকুৱা পাইছে জনাবচোন দেই। মই প্ৰথমতে কেৰাহীত অকণমান ঘি দি লৈছোঁ আৰু সেই ঘিখিনি গৰম হ'বলৈ দিছোঁ আৰু গৰম হোৱা ঘিখিনিত মই একেবাৰে কম বস্তু ব্যৱহাৰ কৰিছোঁ। সেইখিনি হৈছে অকণমান আদা কুটা আৰু নহৰু কুটা অকণমান, আৰু তাত মই এটা পিঁয়াজ ধুনীয়াকৈ সৰু সৰুকৈ কাটি লৈছোঁ, একদম সৰু কৰি মিহিকৈ কাটি। এইখিনি অকণমান কেৰাহীত গৰম হ'বলৈ এৰি দিছোঁ। এয়া দেখিছেনে, লৰাই দিছোঁ। এইখিনি ভজা হোৱাৰ পিছত আৰু মই ব্যৱহাৰ কৰিছোঁ আপোনাৰ আটা। মই ময়দা ব্যৱহাৰ কৰা নাই, যিহেতু মোৰ ল'ৰাটোৱে খাব। মাজে মাজে সি বিচাৰে এইবোৰ খাবলৈ, গতিকে যিহেতু বাহিৰত বেছিকৈ খোৱাটো ভাল নহয়, গতিকে ঘৰতে বনাই দিবলৈ চেষ্টা কৰিছোঁ। কেতিয়াবা ভাবিলে আপোনালোকেও দিব পাৰিব, ভাবিলোঁ সেইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি দিলোঁ। এয়া দেখিছেনে, তাৰপিছত আলুখিনি দি দিছোঁ। আলুখিনি অকণমান ভাজিছোঁ, বেছিকৈ নবনাওঁ অৱশ্যে, যিহেতু বহুত বেছি নাখায় আৰু আমি ইমান নাখাওঁ, গতিকে বনাইছোঁ অকণমান। প্ৰথমতে এখন বনাইছোঁ, খাই নে নাখাই চাব লাগিব। এয়া আলুখিনি ভাজিলোঁ আৰু আটাখিনি মই আগতে মাৰি থৈছিলোঁ। আৰু ভাবিছে চাগৈ আটাখিনি কিয় ৰঙা হৈছে, যিহেতু সৰু ল'ৰা ছোৱালীয়ে চব্জি খাবলৈ বেয়া পায়। সেইকাৰণে মই কি কৰিলোঁ, অকণমান বিটৰ ৰস ইয়াত মিক্স কৰি আটাখিনি মাৰিলোঁ আৰু ধুনীয়া এটা কালাৰ আনি দিলোঁ, যিহেতু সি খায়ো ভাল পাব। আৰু এয়া ধুনীয়াকৈ মাৰি ল'লোঁ আৰু এতিয়া ইয়াত আলু ভাজিখিনি হৈ গ'ল। আলুখিনি ইয়াত দি দিম আৰু ধুনীয়াকৈ টাৱাখন গৰম হ'বলৈ এৰি দিলোঁ। টাৱাখন গৰম হোৱাৰ পিছত এয়া আলুখিনি দি মই এনেকুৱা এটা শ্বেপ বনাই তাক ধুনীয়াকৈ বেলি ল'লোঁ। আৰু দেখিছেনে কি ধুনীয়া দেখা হৈছে। আৰু এতিয়া এইখন ভাজিব লাগিব। আৰু এয়া মই টাৱাখনত অকণমান 2 চামুচ দি দিছোঁ ৰিফাইন, বেছি দিয়া নাই। তাৰপিছত এইখন ইফাল সিফাল কৰি লুটি কৰি দিছোঁ। প্ৰায় হৈছে আমাৰ পৰঠা ৰেডি। দেখিছেনে কি ধুনীয়া হৈছে দেখিবলৈ। ল'ৰাটোক পিছে খাবলৈ দিলে সি খাই খুব ভাল পালে, গতিকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাবচোন দেই। কেতিয়াবা মাজে মাজে কিছুমান বস্তু ল'ৰা ছোৱালীক এক্সট্ৰাকৈ বনাই দিলে সিহঁতেও খাই ভাল পায় আৰু আমাৰো মনটো ভাল লাগে, যিহেতু সৰু ল'ৰা ছোৱালীয়ে সদায় একেবোৰ বস্তুকে খাবলৈ বেয়া পায়। গতিকে ভিডিঅ'টো ইমানেই আছিলে, কেনেকুৱা পাইছে জনাবলৈ একদম নাপাহৰিব। যদি ভাল